আজি মই আপোনালোকক দেখাম JR কাৰ্টিং যিখন গুৱাহাটী সোনাপুৰত আছে মই সোনাপুৰত জব কৰিতে মোৰ ল'ৰাটো গৈছিল সোনাপুৰলৈ তাৰ মানে খুব ইচ্ছা কাৰ্টিং কৰাত কাৰণ আমাৰ ইফালেতো কাৰ্টিঙৰ সুবিধা নাই তাৰপিছত তাক ক'লোঁ যে বেটা নালাগে নেকি মোৰ মনটোত খুব ভয় লাগি আছিলে মানে কাৰ্ট এনেকুৱা সেই গাড়ীটো চলোৱা নাই ন কাৰ্টিঙৰ তাক চলাই আছোঁ মানে তই নালাগে বাদ দে সেই ৰেষ্টুৰেণ্টখনতে খাই মেলি গুচি যাওঁ ব'ল সি নাই কৈছে না আম্মা ব'লা আমাৰ ফালেতো নাই ইয়াতে এবাৰ চলাই চাওঁ তথাপিও তাৰ কথা মানি মই কাউণ্টাৰলৈ গ'লোঁ টিকেটৰ দাম শুনি বহুত ভয়ে খালোঁ 750 টকা তাকো চলাব দিব মাত্ৰ 10 মিনিট আৰু ৰিস্ক নিজৰ ওপৰত আৰু যদি আপোনালোকে গাড়ীখন বেয়া কৰে মেলে তেতিয়া 5000 টকা দিব লাগিব বেটা কৈছোঁ বেটা ব'ল নালাগে আৰু তথাপিও তাৰ মনটো ৰাখিবৰ কাৰণে গ'লোঁ টিকেট কৰি পেলাই সি ভিতৰলৈ সোমাই গ'ল তাৰপিছত লোকেশ্যনটো বৰ ধুনীয়া জেগাত আছে ইফালে আছে আপোনাৰ নৰ্থ ইষ্ট ড্ৰাইভাৰ্ছ নামৰ যিখন ৰেষ্টুৰেণ্ট সেইখন আছে আৰু ইয়াতো হৈছে যিটো ট্ৰেকিং হয় তাত এয়া চব সেই তাত দেখিছে যে মই ধৰিব পৰা অলপ আন্ধাৰ হৈছে গতিকে চাৰ্কুলটো কৰি দিছোঁ এইটো আপোনালোকে হেলমেটটো পিন্ধাই দিয়ে আৰু বেলেগ সেফটি বুলিবলৈ একো নাই দেই মানে হেলমেটটো দিয়ে আৰু বাকী নিজে চলাবলৈ এই ল'ৰা প্ৰথম চলাইছে মই তাক কৈছোঁ বেটা একদম লাহে লাহে চলাবা দেই মানে ভয় লাগে ন তেওঁলোকক মই সুধিছোঁ কিবা ইঞ্চুৰেঞ্চ কৰিব লাগিব নাই মই যে ইয়াত কোনোবা এনেকুৱা দুখ পোৱা কিবা কথা আছে নেকি কৈছে নাই কেতিয়াবা পাবও পাৰে কিন্তু আজিলৈকে এনেকুৱা হোৱা নাই এয়া চাওক সি লাহে লাহে চলাই ফাৰ্ষ্টটো কৈছোঁ বেটা লাহেকৈ চলাবা সিয়া লাহেকৈ চলাইছে বাৰু সি গাড়ী চলোৱা ভয়ত চলাইছেনে মোৰ ভয়ত লাহেকৈ চলাইছে নাজানিছোঁ আৰু মই তাক কৈছোঁ যদি জোৰছে চলোৱা দেখোন নেক্সট টাইম নিদিওঁ কিন্তু তাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল হ'ল আপোনালোকে ইয়াত আহিলে কাৰ্টিং কৰিব পাৰিব একদম ইজি সি কোৱা মতে প্ৰথমতে ভয় লাগিছিল লোকেশ্যনটো বৰ ধুনীয়া আপোনালোকো আহক যদি নাই আহা কাৰ্টিং কৰাৰ পিছত গোটেই লোকেশ্যনটো আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিছোঁ খুব সুন্দৰ লোকেশ্যনটো আপোনালোক এইফালে পাৰ হৈ যাওঁতেও সোমাই যাব পাৰে বেছি টাইম নালাগিব 10 মিনিটেই লাগিব ইয়াত কাৰ্টিং কৰোঁ বুলি ক'লে এৰিয়াটো বহুত ডাঙৰ ইয়াত কাৰণ ৰেষ্টুৰেণ্টখনো আছে কাৰ্টিং কৰা জেগাডোখৰো আছে লোকেশ্যনটো ভাল কাৰণে বহুত ভালো লাগিলে মই ৰৈ থকা সময়কণ বৰ নহ'লোঁ আৰু নামটো চাই লওক JR কাৰ্টিং আৰু ভাবিছোঁ ওচৰতে গৈ পেলাই সেইখন যিখন নৰ্থ ইষ্ট ড্ৰাইভাৰ্ছ নামৰ ৰেষ্টুৰেণ্টখন আছে তাতে যাওঁ এয়া চক ইয়াত ইমান ধুনীয়াকৈ লিখি থৈছে আৰু এইটো চাইডৰ পৰাও মই আপোনালোকক দেখাই দিছোঁ জেগাডোখৰ বহুত ডাঙৰ ইয়াতে গাড়ী চলাবলৈ লাগে আৰু সেই দূৰত যে বগা ঘৰটো দেখিছে তাতে গাড়ীবিলাক থাকে এজনে চলাব পৰাও থাকে আৰু দুজন বহিব পৰাও থাকে আপোনালোকক যেনেকুৱা যিটো সুবিধা পায় সেইটোতে ল'ব পাৰিব মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব